আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই আমাৰ ঘৰত সকলোৰে প্ৰিয় আলু পৰঠা বনাবলৈ লৈছোঁ। বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আলু পৰঠা বনাবৰ কাৰণে মই লৈছোঁ 2 কাপ আটা আৰু ভিতৰৰ ষ্টাফিংখিনিৰ কাৰণে মই লৈছোঁ সৰু সাইজৰ 5টা আলু, অলপমান ধনিয়া কুটি লৈছোঁ আৰু লগতে 2টা কেঁচা জলকীয়া মই কুটি লৈছোঁ আৰু লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ আৰু চাট মছলা আৰু লগতে অকণমান মই ঘিউ ব্যৱহাৰ কৰিম। প্ৰথমতে মই এতিয়া আটাখিনি ভালদৰে সানি ল'ম। তাৰ বাবে মই আটাখিনিত প্ৰায় আধা চামুচ নিমখ দি লৈছোঁ। ইয়াৰ পাছত 1 চামুচমান ৰিফাইন তেল দি দিছোঁ। এতিয়া অলপ অলপকৈ পানী ঢালি মই আটাখিনি ভালদৰে সানি ল'ম। আমি ৰুটি বনাবলৈ যিদৰে আটাখিনি সানি লওঁ, ঠিক সেইদৰে আমি আটাখিনি কোমলকৈ সানি ল'ম। মই প্ৰায় আধা গিলাচমান কুহুমীয়া পানী ব্যৱহাৰ কৰি আটাখিনি কোমলকৈ সানি ল'লোঁ। এয়া আমাৰ আটাখিনি ভালদৰে সনা হৈ গ'ল। এতিয়া এইখিনি ঢাকি 15 মিনিট সময়ৰ কাৰণে ৰাখি থ'ম আৰু এইখিনি সময়তে আমি ষ্টাফিংখিনি প্ৰস্তুত কৰি ল'ম। এতিয়া আমি ষ্টাফিংখিনি ৰেডি কৰি ল'ম। প্ৰথমতে আমি আলুখিনি এইদৰে হাতেৰে ভাঙি লৈছোঁ। আলুখিনি যিমানে মিহি হ'ব, পৰঠাটো খাবলৈ সিমানেই ভাল হ'ব। খুব মিহিকৈ আমি আলুখিনি সানি ল'ব লাগিব। এইদৰে আলুখিনি মই হাতেৰে ভালদৰে ভাঙি মিহি কৰি ল'লোঁ। এতিয়া ইয়াৰ লগত মই কুটি লোৱা ধনিয়াখিনি মিহলাই দিম। এই গোটেই ষ্টাফিংখিনিৰ লগত মই জলকীয়া সানি নিদিওঁ, যিহেতু আমি সকলোৱে জ্বলা নাখাওঁ। পাছত মই প্ৰয়োজন মতে জলকীয়াটো ব্যৱহাৰ কৰিম। এতিয়া ইয়াত মই আধা চামুচকৈ ধনিয়া গুড়ি, জিৰা গুড়ি, আধা চামুচ নিমখ আৰু আধা চামুচতকৈ অলপ কম চাট মছলা দি লৈছোঁ। আৰু এই গোটেইখিনি দিয়াৰ পাছত মই আকৌ এবাৰ ভালদৰে সানি ল'ম। এয়া চাওক, মোৰ ষ্টাফিংখিনি ৰেডি হৈ গ'ল। প্ৰায় 15 মিনিট সময়ৰ পাছত এতিয়া মই হাতত অকণমান ৰিফাইন তেল সানি লৈ এই ডোখিনি এবাৰ ভালদৰে সানি ল'ম। মই 2টা পদ্ধতিৰে আপোনালোকক আলু পৰঠাৰ ভিতৰত ষ্টাফিংখিনি ভৰাই দেখুৱাম। এতিয়া প্ৰথমতে মই এটা ৰুটি বেলি ল'ম। এতিয়া অলপ শুকান আটা সানি লৈ মই ৰুটিটো বেলি ল'ম। এতিয়া ইয়াতে মই ষ্টাফিংখিনি ভৰাম। এইদৰে ষ্টাফিংখিনি ভৰাই বন্ধ কৰি লৈ আমি ৰুটিটো লাহে লাহে বেলি ল'ম। অলপ শুকান আটা সানি পেলাই আমি বেলি যাম।
এইদৰে লাহে লাহে বেলিম যাতে ষ্টাফিংখিনি ওলাই নাহে। এতিয়া মই অন্য এটা পদ্ধতিৰে আপোনালোকক ষ্টাফিংখিনি ভৰাই দেখুৱাম। ইয়াৰ বাবে মই দুটা সৰু সৰু ৰুটি মই বনাই ল'ম। এইদৰে মই দুটা ৰুটি বনাই ল'লোঁ। এতিয়া মই ইয়াতে ষ্টাফিংখিনি ভৰাম। আলু পৰঠাত ষ্টাফিংখিনি যিমানেই বেছিকৈ দিয়া হয় খাবলৈ সিমানেই টেষ্টি হয়। আৰু এই পদ্ধতিৰে বনালে আমি সৰহকৈ আলু ভৰালেও ওলাই নাহে। এয়া চাওক, এখন ৰুটিৰ ওপৰত ষ্টাফিংখিনি দি এতিয়া আনখন ৰুটিৰে মই ঢাকি দিম। আৰু এইদৰে হাতেৰে হেঁচি দিম চাৰিওফালে। এইদৰে হাতেৰে হেঁচি চাৰিওফালে বন্ধ কৰি দিম। এনেদৰে চাৰিওফালে বন্ধ কৰি লোৱাৰ পাছত এতিয়া অলপ শুকান আটা লগাই লাহে লাহে বেলিম। এয়া মোৰ বেলি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেম অন কৰি এখন পেন গৰম কৰি ল'ম। পেনখন গৰম হৈছে। এতিয়া মই মিডিয়াম ফ্লেমত ৰাখি দিম আৰু পৰঠাটো এতিয়া মই ইয়াৰ ওপৰত দিম। গেছৰ ফ্লেম মই মিডিয়ামত ৰাখিছোঁ। এতিয়া মই পেনখনত অলপমান ঘিউ দি দিম। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘিউ ব্যৱহাৰ কৰিলে খাবলৈ টেষ্টি হয় আৰু ইয়াৰ গুণটো খুব ধুনীয়া হয়, গতিকে মই ঘিউৱে ব্যৱহাৰ কৰিছোঁ। এইদৰে পৰঠাটোৰ ওপৰতো মই ঘিউ সানি দিছোঁ। এতিয়া পৰঠাটো মই এবাৰ লুটিয়াই দিম। আকৌ এবাৰ লুটিয়াই দিছোঁ।
এয়া মোৰ আলু পৰঠাটো বনাই হৈ গ'ল এতিয়া এখন প্লেটত মই এটো কাঢ়ি লম আৰু এনেদৰে মই বাকি কেটা পৰঠাও এতিয়া বনাই যাম এয়া মোৰ আলু পৰঠা বনাই হৈ গ'ল এয়া মোৰ আলু পৰঠা বনাই হৈ গ'ল এতিয়া ইয়াক ইচ্ছামতে টমেটো সস মেয়োনিজ বা যিকোনো আচাৰৰ লগত পৰিবেশন কৰিম আপোনালোকে যদি ৰেচিপিটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব